হেল্ল' বন্ধুসকল, আজি বলকচোন হাক ল'বলৈ যাওঁ। আমি থকা ৰুমৰ পৰা প্ৰায় 2 কিলোমিটাৰমান দূৰত আছে বাইদেউগৰাকীৰ ঘৰৰ চোতালতে সৰুকৈ বাৰী এখন বনাই থৈছে। প্ৰায় বিক্ৰী কৰি শেষ হৈছে আৰু এইকেইটা আছে: ফুলকবি, বন্ধাকবি, ব্ৰকলি আৰু ঢেৰ লগাই থৈছে। প্ৰায় বিক্ৰী কৰি শেষেই হ'ব হ'ল। অকণমান মাটিতে বাইদেউগৰাকী স্বাৱলম্বী হৈ আছে। এয়া বেঙেনাবোৰ অলপকৈ বাঢ়ি আহিছে। ব্ৰকলিবোৰ খাবলৈ ধুনীয়া হৈ আছে। যি ব্ৰকলি নিম, ফুলকবি নিম, বন্ধাকবি নিম, যি আছে লৈ যাম, যিমান পাৰোঁ। চাওকচোন বাৰীখন আপোনালোকে ভালকৈ। বৰ হুলস্থুল হৈ আছে জেগাডোখৰ, বাহিৰত মানে গাড়ী গৈ আছে। কি সুন্দৰকৈ ঘৰৰ চোতালতে সৰুকৈ বাৰীটো বনাই থৈছে। ইমান ধুনীয়াকৈ লাগি আছে। চাওকচোন, আপোনালোকক মই পৰিৱেশটো অকণমান দেখাই দিওঁ। চব্জি বাৰীখন ইমান ধুনীয়াকৈ ৰাখিছে। ফুলকবিবোৰ অলমষ্ট অলপ বেয়া হৈছেগৈ আৰু বন্ধাকবিও বেয়া হৈছিল। শেষৰখিনি আছে আৰু প্ৰায় 80% বিক্ৰী কৰিলে। এয়া ওচৰতে আপোনাৰ বিলাহী লগাই থৈছে, কি সুন্দৰ লমালমে লাগিছে বিলাহীকেইটা। প্ৰায় এইখন বাৰীৰ পৰাই কিনিবলৈ আহোঁ, যিহেতুকে ইয়াত সাৰ একো নিদিয়ে তেনেকুৱা। ইয়াৰ পৰাই খাই ভাল লাগে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক এটা অনুৰোধ ৰাখোঁ, মোৰ এই সৰু পেজটো আগুৱাই নিয়াত আপোনালোকে সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিলোঁ। আপোনালোকে সহায় কৰিলে অনাগত দিনত ধুনীয়া ধুনীয়া ভিডিঅ' বনাম বুলি চেষ্টা কৰিম। ধন্যবাদ। আপোনালোকে চাওক, অকণমান এনজয় কৰক। বৰ ধুনীয়াকৈ বাৰীখন লগাই থৈছে বাইদেউ। সেয়া বিলাহী লমালমে লাগিছে। ৱাও।